তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? তো সকলোৰে খবৰ ভালেই হ'ব চাগে। আমাৰো খবৰ ভালে। আমাৰ কেনেকৈ হ'ব মই দেখোন নাই তাই আহিলোঁ। তুমি আহিলেও মানে আৰু আমি আৰু চোন আৰু কিবা এটা হৈ দিয়ক আৰু গাইজ। একেলগে হ'লেহে আমি হ'ব। তো গাইজ যিয়ে নহওক, আমাৰ বৰ্তমান খবৰ ভালে। তো এতিয়া আমি আজি আমাৰ মেডামৰ মনটো অলপ ভাল লাগিছে, মানে আজি এটা বস্তু আনিছে গাইজ। আপোনালোকক দেখি আছোঁ এতিয়া বস্তুটো, চাই লওক। বস্তু এটা মানে অৰ্ডাৰ দিছিলোঁ, তো কেনে আহে কি আহে নাজানো, কিন্তু আহি পাইছে বস্তুটো। বাছ পেকেটটো খোলা নাই, পেকেটিং খোলা নাই, ভিতৰত আছে। তা চাই লওঁ খুলি চুলি আপোনালোকক দেখাই আছোঁ, পূৰা একদম টোটেলি একদম ভালকৈ দেখাম। কিবা বুজা সেইকাৰণে মইতো আগৰ ভিতৰত কৈছিলোঁ যে কাপোৰ লাগে, এনেকৈ কিবা কিনি বস্তু লাগে, পূজা আহি আছে, এনেকৈ কাম কৰিবলৈ খেদাইছিলোঁ। তো সেই কাম কৰাৰ পইচা দিয়ে অৰ্ডাৰ দিছিলোঁ আৰু বেছি দামত নহয়। দে আৰু কি ক'ম, কষ্ট কৰি হ'লেও কিবা এটা দিছোঁ আৰু গাইজ, কি ক'ম আৰু। তাৰে লগত ময়ো কিবা এটা আনিছোঁ, আপোনালোকক সেইটোও দেখুৱাম একেলগে গোটেই। চাই লওক বঢ়িয়াকৈ। তো এইটোৱে আছিল মোৰ বস্তু, কিন্তু ইয়াক কেঁচি দি কাটিম বুলি ভাবিছিলোঁ, কিন্তু কেঁচি দি কটা নাযায়, মোৰ কেঁচিখন অলপ বেয়া। চ' ইয়াক এতিয়া ব্লেডেদি আৰম্ভ কৰিব লাগিব, আৰু উপায় নাই আৰু ব্লেডেদি চাফা কৰিব লাগিব। এনেই খোলা যা দিগদাৰ গাইজ, সেনেকৈ একলাই এখন হাতেদি মোবাইল ধৰি এখন হাতেদি এনেকৈ কাটব লাগিব আৰু কিবাকৈ, আৰু উপায় নাই। যিয়ে নহওক ফাইনেলি কটা গেল অলপ। এতিয়া ইয়াক কেনেকৈ যাওঁ, খোলা যা এতিয়া ইয়াক গাইজ চিৰিয়ে দিম আৰু মই, আৰু উপায় নাই আৰু এনেকৈ নহ'ব। এখন হাতেদি চিৰা খাই যাব চব। যিয়ে নহওক পেকেটটো দীঘল, এক্সাইটেড হৈ আছোঁ পূৰা একদম। যা খোলা যা চিৰিয়ে দিব লাগিল, উপায় নাই, ভালকৈ ওলাব নোৱাৰি। তো চিৰি দিওঁ অলপমান, চিৰি দিলে ওলাব চাগে, অলপমান কাটি দিওঁ তথাপিতো। তাৰে পিছত আৰু চিৰিয়ে দিব লাগিব আৰু। তো চাই লওক, এলাই আছিল মোৰ বস্তু, মানে ভিতৰত কি আছে চাই লওক আপোনালোকে ক'লে। মইতো গমেই পাম কি আনিছোঁ, কিন্তু আপোনালোকে চাই লওক এতিয়া। মানে গাইজ ভিডিঅ' কৰাৰ কাৰণে ষ্টিক একডাল আনিলোঁ সামান্য, বেছি নহয় 300 টকা দাম। ইয়াৰ কি ক'ম আৰু উপায় নাই, হাতেদি মোবাইল ধৰিব অলপ দিগদাৰ হয়। চ' সেইকাৰণে এডালে আনি ল'লোঁ, মানে দামীডাল আনিব নোৱাৰোঁ গাইজ, 4000 5000 লাগে। সেইকাৰণে মোৰ ইমান পইচাও নাই, সেইকাৰণে এডাল কম দামেদি চলিম দিয়ক আৰু, কম দামীডাল আৰু উপায় নাই। তো ভিতৰত কি আছে চাই লওঁ প্ৰথমতে, ভিতৰত ঠগাব পাৰে না কিতাকানি, চাই লওঁ। অ'পেন হৈ যা খোলা যা। সেই বৰ জামেলা এইগিলাখান। ফাইনেলি গাইজ এতিয়া দেখা পাম আৰু কি আছে ভিতৰত। পাইছে দেই কিবাকৈ, পাৰে চাৰ্জাৰো একডাল দি দিছে গাইজ, চাৰ্জ দিব লাগিব। এইখান কিজানি মেনু, এইখানত চব বুজাই দিছে কেনেকৈ কি কৰিব লাগে। তো ভিতৰত একডালে চাওক গাইজ, চাওক এইডালে অ'পেন কৰিব লাগিব ইয়াক। এতিয়া মই এখন হাতেদি পাৰিব নাই, ইয়াক অ'পেনটো কৰি লওঁ। তথাপিতো আপোনালোকক দেখি দিলোঁ এখন হাতেদি পাৰাখিনি। চ' ইয়াক এতিয়া মই অ'পেন কৰিম, অ'পেন কৰি কেনেকৈ বা কি কৰে ময়ো নাজানো। এইডালেই মোৰ বস্তু, ৰ'ব অ'পেন কৰিছোঁ। এখন হাতেদি অ'পেন কৰিব অলপ টান, তথাপিতো মই চেষ্টা কৰিম। इसको ट्राई करेंगे हम। वन मिनिट। এইডাল আপোনালোকক দেখুৱাম এতিয়া, মানে ইয়াক এইডাল এটা ভিডিঅ' বনোৱা ষ্টিক, এনেকৈ অ'পেন কৰিব পাৰি। চ' এইডালৰ এইটো এনেকুৱাকৈ আপুনি থৈ দিব পাৰে ষ্টেণ্ডাত। তো ইয়াতে আপুনি এনেকৈ দিলে ইয়াতে মোবাইলটো ল'ব পাৰিব। ইয়াতে 1 মিনিট দেখুৱাই আছোঁ। ইয়াতে মোবাইল লৈ আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা চিষ্টেম ল'ব পাৰিব। আৰু এইটো টান ঢিলা কৰা কেপাচিটি, এনেকৈ টান ঢিলা কৰিব। আৰু এইটো হৈছে আপোনাৰ লাইট এনেকৈ দিলে অন হৈ যাব, আৰু এটা বেছি হৈ যাব, এটা টিপি দিলে, আৰু এটা দিলে বন্ধ হৈ যাব। এইটো আপুনি ৰাতিও ভিডিঅ' বনাব পাৰিব এইডালত। তো এনেকৈ থৈ দিব পাৰিব, এই 3 ষ্টেণ্ড হৈ গ'ল, এনেকৈ থৈ দিব পাৰিব। আৰু ইয়াতে
আপুনি যিকোনো ভিডিঅ' বনাব পাৰিব। আৰু ইয়াক এনেকৈ দি এনেকৈ মজা কৰি পূৰা বঢ়িয়া হৈ থাকিব। তাৰপিছত আপুনি ইয়াক বঢ়াব পাৰিব এনেকৈ। আপুনি ইয়াৰ ফটো উঠিব পাৰিব। আৰু ইয়াতে এটা বস্তু আছে, ইয়াতে মানে এইটো এনেকৈ খুলি আনিব পাৰিব আপুনি। এইটো হৈছে আপোনাৰ এটা চুইচ, মানে এইটোতে আপুনি ভিডিঅ'টো অন কৰিব পাৰিব, অফ কৰিব পাৰিব, বা ফটো উঠিলে ফটো উঠাব পাৰিব। আৰু এইটো হৈছে এটা ব্লুটুথ ছিষ্টেম। ব্লুটুথটো অন কৰি কিনে কানেক্ট কৰি ল'ব লাগিব আপোনালোকে। তাৰপিছত ইয়াতে এনেকৈ থৈ দিব। তো এইডালে আছিল ভিডিঅ' বনোৱা ষ্টিক মোৰ হৈ গ'ল এতিয়া। তো এতিয়া মই সেই ষ্টিকডালত মোবাইলটো খুৱাই লৈছোঁ, মানে যোনটো মোবাইলেৰে মই ভিডিঅ' কৰি আছিলোঁ সেইটো মোবাইল ইয়াত খুৱাই লৈছোঁ। আৰু এইডালেৰে এতিয়া ভিডিঅ' কৰি আছোঁ। এনেকৈ মানে বহুত দূৰলৈকে দিব পাৰি এনেকৈ। তো চাই ল'ব পাৰে এনেকৈ। আৰু বেছি দূৰত যদি দিয়ে আপুনি এই চুইচটো ব্যৱহাৰ কৰিব। আপোনালোকক এতিয়া দেখুৱাই দিলোঁ, সেইটো ব্যৱহাৰ কৰিব। তো গাইজ শিৱ পূজা বুলি মানে কাপোৰ এযোৰ অৰ্ডাৰ দিছিলোঁ আৰু মিছত, কিন্তু কাপোৰযোৰ আজি আহি পালে ফাইনেলি। তো এতিয়া চাওঁ এনেকুৱা আহে কি। দেখাত অলপ বেলেগ যেনে লাগিছে, মানে মই একদম ৰেড কালাৰটো দিছিলোঁ, এইটো ৰেড নহয় বাৰু, পিংক হয়। বাকী ফুলৰ ডিজাইন বাকীখিনি চব একেই আছে। সেইটোত ঠগালে আৰু। তো এইজলে কাপোৰযোৰ যেনেকুৱা দিছিলোঁ ইমান সেনেকুৱা নহয় বাৰু। তো গাইজ কাপোৰযোৰত অলপ ঠগ খালোঁ আৰু, মানে কি হ'ল কালাৰটো চেঞ্জ আহিল, ৰেড আছিল পিংক আহিল, ইমান এটা ভালো লগা নাই। কিন্তু কি ক'ম আৰু, শিৱ পূজা বুলি আনিছিলোঁ। মানে মই বিৰাট ভাল পাইছোঁ। মানে মই আগতে কৈছিলোঁ বোলে কাপোৰ অৰ্ডাৰ দিবা এনেকৈ মই আনি দিম, কিন্তু অৰ্ডাৰ দিছি নিজে লেবেলত। সেইকাৰণে গাইজ ঠগা খালাক না, পাই নি আৰু কি ক'ম আৰু। এই লেবেল দেখালে নাই লেবেল দেখাওঁ মানেনো কি আৰু, মানে নাছিল আৰু এনেকুৱা হ'ব কাপোৰ বিশেষ পিন্ধি যাব কাৰণে, সেইকাৰণে দিলোঁ। মোবাইলত চাই ভালো লাগিল, কিন্তু অইনদিনা বেলেগক ঠগা বুলি গম পাওঁ, আজি নিজে ঠগ খালোঁ আৰু। কোনে ইয়াৰ উপায় নাই, যি হ'ল হ'ল। উপায় নাই ইয়াৰ। গতিকে মোৰ কিন্তু ষ্টিকডালত ঠগ খা নাই, বঢ়িয়া। কালাৰটো চেঞ্জ হৈছে, সেইটো ইমান এটা হেৰি নাই বাৰু। কিছুমানৰ তাতেতো মানে সৰু সৰু কাপোৰৰ টুকুৰা আহি যায়, সেইবিলাকত ঠগ নাখালোঁ আৰু এইটো ক্ষেত্ৰত। আৰু আপোনালোকক শিৱ পূজাৰ শুভেচ্ছা জনালোঁ। ভালদৰে উদযাপন কৰক, অলপ ভাং চাং খাই অলপমান নাচি থাকক, হাঁহি থাকক। একদমে নালাগে ভাং চাং খাব, ইমান অৱস্থা বেয়া কৰিব নালাগে। বাছ ভালদৰে শিৱ পূজা উদযাপন কৰিলে হয় আৰু, মনত ভক্তি ভাৱ অলপ দিলে সেইখিনিতে ভগৱানে সন্তুষ্ট হ'ব। ভাং খালে যে অকল মহাদেৱে সন্তুষ্ট হ'ব সেইটোতো কথা নাই ন। একো নাই, বাদ দিয়া আৰু, যি ক'লোঁ ধেমালি কৰিলোঁ অলপমান। তো গাইজ পাৰাখিনি খাব, নললি নাখাব। আৰু খাব বুলি কৈছে মানে। তাৰমানে যাই পাৰে ইয়াক কৈছোঁ, যাই পাৰে অলপ খালি খালাক, নাখালে নাই। কালিতো খাব নালাগে, তথাপিতো উপায় নাই আৰু, সেইটো আৰু খোৱাটো খাবই, সেইটো বাধা দিও কাম নাই কালিৰ খোৱাটো দিনত। জৰুৰী যিহেতু নহয় না, কাৰণ বহুতে শিৱ পূজা বুলি বেলেগৰ দূৰৰ মন্দিৰবিলাকতো যায়, সেইদিনা অলপ হ'লেও মানে শুনামতে অলপ হ'লেও এটা নিচা লাগি থাকে। তো গাড়ী চাড়ী কৰে চলাই, তো নিজৰ চেফটো নিজে আৰু, এইবিলাক খাব নালাগে বেয়া পৰ্যন্ত। আৰু ভিডিঅ'টো ইমানেই আছিল আজিৰ। আৰু মই চুলি এডাল একচিনা জাবৰ আহিছে, এতিয়া মই চুলি এডাল কাটিব যাম। চুলি তুলি কাটি কালি চাফাকৈ কিবা এটা ভিডিঅ' বনাব চেষ্টা কৰিম পূজা বুলি। তো আজিলৈ ইমানেই আছিল, বাই বাই।